Hi friends, welcome to my YouTube channel Rupam Borua's Vlogs. আপোনালোক কেনে আছে? আশা কৰিছোঁ ভালে আছে চাগে নিশ্চয়। আৰু আজি মানে এটা ভ্লগ বনাবলগীয়া হ'ল এটো কাৰণে আজি মোৰ জন্মদিন বাৰ্থডে। তো আজি এতিয়া আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু মানে কি আজি মোৰ এটা সন্দেহ লাগি আছে মানে আমাৰ এওঁৰ ওপৰত কিবা এটা যেন মোক ছাৰপ্ৰাইজ দিব বিচাৰি আছে। মোৰ সন্দেহ লাগি আছে। তথাপি দিনততো একো নাই হোৱা, কেক কটা মেলা এনেকুৱা এইবোৰ নাই কৰা, কিন্তু বৰ্তমান মানে মোৰ এনেকুৱা লাগি আছে যেন কিবা এটা ছাৰপ্ৰাইজ আছে। গতিকে আমি নামঘৰৰ পৰা আহি লওঁ, তাৰপিছত দেখা যাব কি হয়। কোন সূত্ৰৰ মতে গম পোৱা গৈছে যে মোৰ কাৰণে এটা কেক আনি থৈছে। দেখা যাওক কি হয়, চাওঁচোন বাৰু কি হয়। গোপন সূত্ৰৰ মতে গম পাইছোঁ মা, দেউতা, ভাইটি, বাহু, আমাৰ ভণ্টিহঁত, দেহা সকলো আহি আছে বোলে আমাৰ ঘৰলৈ। কিন্তু এতিয়া দেখা যাওক, ময়ো নজনা ভাও ধৰি থাকোঁ। দেখা যাওকচোন কি হয়। ফাইনেলি মই বাৰ্থডে কেকটো গম পাই গ'লোঁ ক'ত আছে। এইটো চাওক গাইছ, এইটো ইয়াত লুকুৱাই ৰাখিছে দেখিছেনে? মোৰ বাৰ্থডে কেক মোৰ পৰাই লুকুৱাই ৰাখিছেনে? চাওকচোন কেকটো কেনেকুৱা বনাইছে। Wow, so nice. So nice. Thank you, dear. মানুহটো কি লটি ঘটি কৰিছে দেখিছে, ছাৰপ্ৰাইজ দিওঁ হা। চাওকচোন গাইজ, ছাৰপ্ৰাইজ পাৰ্টি আহি গ'ল আমাৰ। ইয়াক গিফ্ট আনিছে। আহক আহক বহক। মিট মছলাও আনিছে যে গিফ্ট, তাৰমানে মাংস খাবৰ কাৰণে। এয়া চাওক কেক কটাৰ তৈয়াৰী হৈ আছে। এৰিছে ৰাইজ চাওকচোন কিমান আহিছে। গুপু কলৈ গলি? আঙুলিলে খাবি আকৌ। হেৰি থাকিলে নেওকে নিজে খবৰ খাব নাই মই কেমেৰামেন। অ' দেহা সৰু ভিতৰতে কিন্তু ডাঙৰ বুলি মই কেমেৰামেন দে মই ফটো মাৰি দিছোঁ। গাটো বেয়া খান বাবাটোৱে সানিব নোৱাৰিলে নি? পাপা সানি দিয়ে আকৌ। এইটো গিফ্ট চাওক গাইজ, এইটো মোৰ মৰমৰ ভাইটিয়ে দিছে আৰু বোৱাৰীজনী নাই তেওঁৰ ওচৰত। সিহঁতলৈও বহুত ধন্যবাদ যাচিলোঁ দেই। কিমান ধুনীয়া গিফ্ট এইটো মোৰ ভণ্টিয়ে দিছে দেই। এইজনী ভণ্টি দিছে, এয়া তেওঁৰ হাজবেণ্ড ভাইটি। তেখেতলৈ বহুত ধন্যবাদ যাচিলোঁ দেই। অৱশেষত আমাৰ বাৰ্থডে পাৰ্টি শেষ হ'ল। এতিয়া কেক কটা পৰ্বটো শেষ হ'ল আৰু এতিয়া আমি মানে ভাত খাম। অলপ বাকী আছে আৰু কাইলৈ মই অমৃতসৰো যাব লাগে, গুৱাহাটী যাব লাগিব, তাৰপিছত অমৃতসৰ।
গতিকে সকলোকে বহুত ধন্যবাদ যাচিলোঁ মোৰ বাৰ্থডে পাৰ্টিত মোৰ ঘৰলৈ আহিল আৰু মোক বাৰ্থডে উইচ কৰিলে। সকলোকে বহুত ধন্যবাদ, বহুত ধন্যবাদ যাচিলোঁ। বহুত মৰম দিলে মোক, তাৰ কাৰণে বহুত ভাল লাগিল। শুভৰাত্ৰি বন্ধুসকল, বাই বাই।